শিৱ মহাপুৰাণ সপ্তম অধ্যায় শিৱৰ তপস্যা আৰু কামদেৱ ভস্ম। সূতমুনিয়ে নমীক্ষা অৰণ্য মুনিসকলক কৈছিল, হে মুনিগণ, দেৱগণে তাৰকা অসুৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বৰকৈ চিন্তিত হৈছিল। তাৰকা অসুৰৰ হাতৰ পৰা কি উপায়ে মুক্তি পাব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ গোপন স্থানত সকলো দেৱতা মিলিত হৈছিল। তেওঁলোকে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি আটায়ে বৰ্মাৰ ওচৰলৈ গমন কৰিছিল। সকলো দেৱতাই বৰ্মাক ভক্তিভাৱে প্ৰণাম জনাই দুখ মনে নতশিৰে বৰ্মাৰ সন্মুখত থিয় হৈছিল। দেৱগণৰ বিষণ্ণ বদন দৰ্শন কৰি পিতামহ বৰ্মাই কৈছিল, হেৰা ইন্দ্ৰ আৰু দেৱগণ, তোমালোকে দুখ মনে তেনেদৰে আছা কিয়? তোমালোকৰ কি হৈছে মোক জনোৱা। বৰ্মাৰ কথা শুনি ইন্দ্ৰই হাতযোৰ কৰি বৰ্মাক কৈছিল, হে পিতামহ, আপুনি আমাৰ দুখৰ কথা ভালদৰে জানে। তথাপি সুধিছে যেতিয়া কওঁ শুনক। আপোনাৰ পৰা বৰ লাভ কৰি তাৰকা অসুৰে ত্ৰিলোকৰ সকলো প্ৰজাক ভীষণ অত্যাচাৰ কৰিছে। আনহে নালাগে তেওঁৰ সকলো দেৱতাক কীটদাসৰ দৰে ব্যৱহাৰ কৰি আছে। আমি তেওঁ অত্যাচাৰৰ ৰ'ব নোৱাৰা হৈছোঁ। আপুনি তেওঁক বধ নকৰিলে অচিৰে আমাৰ মৃত্যু ঘটিব। তেওঁৰ বধৰ কিবা এটা উপায় কৰক পিতামহ। ইন্দ্ৰৰ কথা শুনি বৰ্মাই কৈছিল, হে ইন্দ্ৰ, তাৰকা অসুৰক মই বধ কৰিব নোৱাৰিম। ভগৱান বিষ্ণুও তেওঁক বধ কৰিব নোৱাৰিব। একমাত্ৰ শিৱৰ পুত্ৰৰ বাহিৰে ত্ৰিলোকৰ কোনোৱে তেওঁক বধ কৰিব নোৱাৰিব বুলি মই তেওঁক বৰ প্ৰদান কৰিবলৈ বাধ্য হৈছিলোঁ। সতীৰ বিয়োগ ঘটাৰ বাবে শিৱই পুনৰ বিবাহ নকৰাই বুলি হিমালয় পৰ্বতত কঠোৰ তপস্যা কৰি আছে। শিৱৰ বীজৰ পৰা জন্ম লাভ কৰা সন্তানে তাৰকা অসুৰক বধ কৰিব পাৰিব। হে দেৱগণ, সতীয়ে দেহ ত্যাগ কৰাৰ পাছত পৰ্বতৰাজ হিমালয় পত্নী মেনকাৰ গৰ্ভত তেওঁ পুনৰ জন্ম লাভ কৰিছে। এই জন্মত তেওঁ শিৱকে স্বামীৰূপে পাবলৈ চিন্তা কৰি তেওঁ তপস্যা কৰি আছে। মই নাৰদৰ পৰা শুনিছোঁ, হিমালয় আৰু মেনকাৰ কন্যা পাৰ্বতীয়ে তেওঁৰ সখীসকলৰ লগত লৈ শিৱক ধ্যান কৰি শিৱৰ পৰিচৰ্যা কৰি আছে। শিৱই কিন্তু সেই কথা জনা নাই, তেওঁ ধ্যানমগ্ন হৈ আছে। তোমালোকে যদি কিবা উপায়ে শিৱৰ ধ্যান ভংগ কৰি পাৰ্বতীৰ সৈতে সংযোগ ঘটাব পাৰা, তেতিয়া তোমালোকৰ কাৰ্যসিদ্ধি হ'ব। পাৰ্বতীৰ বাহিৰে শিৱৰ বীজ ধাৰণ কৰিব পৰা ক্ষমতা কাৰো নাই। উমা আৰু শিৱৰ সহযোগত যি পুত্ৰ লাভ হ'ব, সেই পুত্ৰক তোমালোকে দেৱসেনাপতি বৰণ কৰি তাৰকা অসুৰৰ লগত যুদ্ধ কৰিবা। শিৱৰ পুত্ৰ কাৰ্তিকৰ দ্বাৰাহে তোমালোকে তাৰকা অসুৰক বধ কৰিব পাৰিবা। কাৰ্তিকৰ হাততে তাৰকা অসুৰৰ বধ হ'ব। তোমালোকে এতিয়া যি ভাল দেখা তাকে কৰাগৈ। বৰ্মাদেৱৰ কথা শুনি ইন্দ্ৰ আৰু আনবোৰ দেৱতাই মনত আনন্দ লাভ কৰিছিল। তেওঁলোকে পিতামহ বৰ্মাক প্ৰণাম জনাই বিদায় লৈছিল। দেৱতাসকলে বৰ্মাৰ ওচৰৰ পৰা বিদায় লৈ পুনৰ গোপন স্থানত সকলোটিয়ে শিৱ পাৰ্বতী মিলন কিদৰে ঘটাব পৰা হ'ব সেই বিষয়ে আলোচনাত বহিছিল। বহু সময় চিন্তা কৰি দেৱৰাজ ইন্দ্ৰই ৰতিপতি কামদেৱক স্মৰণ কৰিছিল। ইন্দ্ৰই স্মৰণ কৰাৰ লগে লগে কামদেৱ ইন্দ্ৰৰ সন্মুখত উপস্থিত হৈ প্ৰণাম জনাই কৈছিল, হে দেৱৰাজ, মোক কি কাৰণে স্মৰণ কৰিলে জনাওক, মই কি কৰিব লাগে আদেশ দিয়ক। কামদেৱৰ কথা শুনি দেৱৰাজ ইন্দ্ৰই কৈছিল, হেৰা কামদেৱ, মোৰ বহু মিত্ৰ আছে যদিও তোমাৰ সমান পৰম মিত্ৰ নাই। পূৰ্বতে দেৱগণৰ জয়লাভৰ বাবে ভগৱানে দুটি অমোঘ অস্ত্ৰ নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত এটি অস্ত্ৰ হৈছে বজ্ৰ। সেই অস্ত্ৰ হিংসাত্মক অস্ত্ৰ, আনটি হৈছে পৰম সূক্ষ্মৰ অস্ত্ৰ। এটি অস্ত্ৰ মই ধাৰণ কৰিছোঁ আৰু আন এটি অস্ত্ৰ তুমি ধাৰণ কৰিছা। তোমাৰ অস্ত্ৰক পুষ্পধনু আৰু পুষ্পবাণ বোলা হয়। তোমাৰ সেই বাণে সকলোকে আনন্দ প্ৰদান কৰে। হে কামদেৱ, সেই অস্ত্ৰৰ ভিতৰত তুমি ধাৰণ কৰা অস্ত্ৰ সৰ্বশ্ৰেষ্ঠ বুলি ভাবোঁ, কিয়নো মই ধাৰণ কৰা বজ্ৰ কেতিয়াবা কেতিয়াবা বিফল হয় যদিও তোমাৰ অস্ত্ৰই চিৰকাল জয়লাভ কৰি থাকে। তোমাৰ অস্ত্ৰই সকলো প্ৰজাৰ হিত সাধন কৰে। সেইবাবে তুমি মোৰ পৰম মিত্ৰ। মই যি কাৰণে তোমাক স্মৰণ কৰিলোঁ, একমাত্ৰ তুমিহে মোৰ মনৰ আশা পূৰণ কৰিব পাৰিবা। এতিয়া দেৱগণৰ বৰ দুখ হৈছে, তুমিহে আমাক সেই দুখৰ পৰা উদ্ধাৰ কৰিব পাৰিবা। ইন্দ্ৰৰ কথা শুনি কামদেৱে কৈছিল, হে দেৱৰাজ, কি দুখ হৈছে জনাওক। যদি কোনোবা যক্ষ দক্ষ দৈত্য আদিয়ে কঠোৰ তপস্যা কৰি আপোনাৰ ইন্দ্ৰত্ব লাভ কৰিব বিচাৰে কওক। মই সেইজনৰ তপস্যা ভংগ কৰি আপোনাৰ মনোকামনা পূৰণ কৰিব পাৰিম। তপস্যা ভংগ কৰিবলৈ মোৰ বজ্ৰৰ প্ৰয়োজন নাই। মই মোৰ পঞ্চক্ষ নিক্ষেপ কৰি সেই
তপস্যা ভংগ কৰিব পাৰিম। মই শিৱৰো ধৈৰ্যচ্যুতি ঘটাবলৈ সক্ষম। কামদেৱৰ কথা শুনি ইন্দ্ৰই আনন্দ মনে কৈছিল, হে কামদেৱ, মই তোমাৰ কথা শুনি পৰম আনন্দিত হৈছোঁ। দুষ্ট তাৰকা অসুৰে বৰ্মাৰ পৰা অভিলাষী বৰ লাভ কৰি আমাৰ সকলো দেৱতাক পৰাজিত কৰিছে। বৰ্তমান সেই তাৰকা অসুৰ ত্ৰিলোকৰ অধিপতি হৈ সকলো প্ৰজাক নানা ধৰণৰ অত্যাচাৰ কৰি আছে। সকলো দেৱতাক তেওঁ দাস কৰি লৈছে। পিতামহ বৰ্মাদেৱৰ মুখে শুনিলোঁ, তেওঁক হেনো মহাদেৱৰ পুত্ৰহে বধ কৰিব পাৰিব। কথা হ'ল, সতী বিয়োগ হোৱা দিনৰ পৰাই মহাদেৱে মনৰ দুখতে হিমালয় পৰ্বতত তপস্যামগ্ন হৈ আছে। সতীদেৱীয়ে হিমালয় কন্যাৰূপে পুনৰ জন্ম লৈছে। তেওঁ মহাদেৱকে পুনৰ স্বামীৰূপে পাবলৈ তপস্যা কৰি আছে। মহাদেৱে তেনেদৰে তপস্যা কৰি থাকিলে তেওঁ পাৰ্বতীৰ কথা কেনেকৈ ভাবিব? পাৰ্বতীক তেওঁ জানো বিয়া কৰাব? পাৰ্বতীয়ে কিন্তু ধ্যানমগ্ন মহাদেৱকে ভক্তিভাৱে পূজা কৰি আছে। তুমি লগত বসন্ত আৰু আন যাকেই লগত নিব বিচৰা লগত লৈ তোমাৰ পঞ্চক্ষৰ দ্বাৰা মহাদেৱৰ তপস্যা ভংগ কৰাগৈ। মহাদেৱে চকু মেলি চালেহে পাৰ্বতীক দেখা পাব। পাৰ্বতীক দেখি মোহিত হ'লেই তেওঁ পাৰ্বতীক পত্নীৰূপে গ্ৰহণ কৰিব। মহাদেৱ আৰু পাৰ্বতীৰ বিয়া হ'লেহে তেওঁৰ পুত্ৰ জন্ম হ'ব। তেতিয়াহে সেই পুত্ৰই তাৰকা অসুৰক বধ কৰিব পাৰিব। তাৰকা অসুৰক বধ নকৰিলে ত্ৰিলোকৰ কোনোদিনে কল্যাণ সাধন নহ'ব। হে মিত্ৰ, তুমি অলপো পলম নকৰি হিমালয় পৰ্বতলৈ গমন কৰা। বসন্তই অকালতে বসন্ত কাল সৃষ্টি কৰি তোমাক সহায় কৰিব। প্ৰয়োজন হ'লে তোমাৰ পত্নী ৰতিদেৱীকো লগত নিবা। দেৱতা আৰু ত্ৰিলোকৰ কল্যাণৰ বাবে তুমি এই কাম কৰাগৈ। মনত ৰাখিবা, শিৱৰ ধ্যানভগ্ন নহ'লে তেওঁ অতি ৰূপৱতী আৰু গুণৱতী পাৰ্বতীক দেখা নাপাব। তেতিয়া আমিও মহাদুখেৰে দুষ্ট তাৰকা অসুৰৰ কীতদাসৰ দৰে দুখেৰে জীৱন কটাব লাগিব। দেৱৰাজ ইন্দ্ৰৰ কথা শুনি কামদেৱে আনন্দ মনে ৰতিদেৱী আৰু বসন্তক লগত লৈ হিমালয় পৰ্বতত উপস্থিত হৈছিল। তেওঁ গৈ দেখা পাইছিল মহাদেৱে গভীৰভাৱে ধ্যানমগ্ন হৈ আছে। সেই অৱস্থাত দেৱী পাৰ্বতীয়ে তেওঁৰ দাসীসৱৰ সৈতে মহাদেৱক ভক্তিভাৱে পূজা কৰি আছে। মহাদেৱে কিন্তু সেই কথা জনা নাছিল। কামদেৱৰ কথা মতে বসন্তই অকালতে বসন্ত ঋতু সৃষ্টি কৰিছিল। বসন্ত ঋতুত গছৰ নতুন পাত, কুলি কেতেকীৰ মাত, মলয়া বতাহ আদি সৃষ্টি কৰি মনোহৰ পৰিৱেশ কৰিছিল। সেই দৃশ্য দৰ্শন কৰি দেৱী পাৰ্বতী মনত পৰম আনন্দ লাভ হৈছিল। সেই সময়তে ৰতিয়ে মনোহৰ নৃত্য পৰিৱেশন কৰি শিৱৰ ধ্যানভগ্ন কৰিবলৈ যত্ন কৰিছিল যদিও মহাদেৱে চকু মেলি চোৱা নাছিল। তেতিয়া কামদেৱে এপাত এপাতকৈ 5 পাত বান মহাদেৱৰ দেহলৈ নিক্ষেপ কৰিছিল। পাৰ্বতী দেৱীয়েও সেই সময়ত নানা পুষ্প আৰু উত্তম বস্ত্ৰ দ্বাৰা সুশোভিত হৈ ভক্তিভাৱে শিৱৰ সন্মুখত থাকি পূজা কৰি আছিল। বসন্তই বসন্ত ঋতু সৃষ্টি কৰাত সেই ঠাইত থকা অশোক, পলাশ, বকুল আদি ফুলবোৰ ফুলি সৌন্দৰ্য বৰ্ধন কৰিছিল। ভোমোৰা, কুলি কেতেকীৰ মাতে সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছিল। মলয়া বতাহে দেহ জোৰ পেলাইছিল। মদনৰ পঞ্চহৰে শিৱৰ দেহত আঘাত কৰাত শিৱৰ ধ্যানভগ্ন হৈছিল। প্ৰকৃতিৰ দৃশ্য দৰ্শন, পাৰ্বতীয়ে পূজা কৰি থকা দৃশ্য আৰু পাৰ্বতীৰ ৰূপ যৌৱন দৰ্শন কৰি শিৱই মোহিত হৈছিল। তেওঁ একেথৰে পাৰ্বতীলৈ চাই থাকি মনতে ভাবিছিল, কি সুন্দৰ দেৱী এইজনী। এওঁৰ মুখখন পূৰ্ণিমাৰ জোনটিৰ দৰে উজ্জ্বল, চকু দুটি পদুমৰ দৰে, চকুৰ ভ্ৰজ যুগল কন্দৰ্পৰ পুষ্পৰ ধনুৰ দৰে, অধৰ পক্কবিম্বৰ দৰে, নাকটি শুক পক্ষীৰ ঠোঁটৰ দৰে, কণ্ঠস্থৰ কুলিৰ দৰে, স্তন যুগল বেলৰ দৰে। এওঁ ৰূপৰ তুলনা নাই। এওঁ বাৰু কোন? এওঁক দেখি মোৰ প্ৰিয়তমা সতীলৈ মনত পৰিছে কিয়? এওঁৱে মোৰ প্ৰাণ প্ৰিয়া সতী নেকি? শিৱই পাৰ্বতীক দৰ্শন কৰি মদনৰ পঞ্চক্ষৰৰ আঘাতত কামাতুৰ হৈ পাৰ্বতী বস্ত্ৰত ধৰিবলৈ হাত আগবঢ়াইছিল। তেতিয়া উমাই পাৰ্বতীয়ে লাজ ভাৱ দেখুৱাই হাঁহিমুখে শিৱৰ ওচৰৰ পৰা আঁতৰি গৈ বাৰে বাৰে শিৱলৈ চাই কাম ভাৱ প্ৰকাশ কৰিছিল। তেতিয়া শিৱই কামাতুৰ হৈ পাৰ্বতীক আলিংগন কৰিবলৈ কিছু দূৰ আগবাঢ়ি গৈছিল। তেওঁ পাৰ্বতী নিচেই ওচৰ পাই ভাবিছিল, মই কি কৰিব ওলাইছোঁ? মই পৰ নাৰীৰ অংগ স্পৰ্শ কৰিবলৈ আগবাঢ়িছোঁ কিয়? মই মহাযোগী হয় যদি এনে কৰ্ম কৰোঁ, জগতৰ সকলোৱে মোক নিন্দা নকৰিবনে? মই সামান্য মানুহৰ দৰে কৰ্ম কৰিব খুজিছোঁ কিয়? মোৰ বাৰু ধ্যানমগ্ন হৈছে কিয়?
মই ধৈৰ্যহাৰা হৈছোঁ কিয়? শিৱই তেনেদৰে ভাবি পদ্ম আসনত বহিছিল। তেওঁ বুজিছিল কোনোবাই তেওঁৰ ধ্যান ভংগ কৰিবলৈ মায়াৰ আশ্ৰয় গ্ৰহণ কৰি ধ্যান ভংগ কৰিছে। তেওঁ চাৰিওপিনে দৃষ্টি নিক্ষেপ কৰি তেওঁৰ বাওঁফালে কিছু দূৰত কামদেৱে বাণ আকৰ্ষণ কৰি থকা দেখা পাইছিল। তেওঁ বুজিছিল দুষ্ট কামদেৱে কামবাণ প্ৰয়োগ কৰি অসময়ে তেওঁৰ ধ্যান ভংগ কৰিছে। তেওঁ কামদেৱক দৰ্শন কৰি ক্ৰোধিত হোৱাৰ লগে লগে তেওঁৰ কপালত থকা তৃতীয় চকু মেল খায়। তাৰ পৰা অগ্নি প্ৰজ্বলিত হয়। সেই অগ্নিয়ে খেদি গৈ কামদেৱক ভস্ম কৰিছিল। কামদেৱে ভস্ম হোৱাৰ লগে লগে ৰতিয়ে শোকত মূৰ্ছা গৈ পৰি গৈছিল। দেৱগণৰ মনত ভীষণ দুখ হৈছিল। মহাদেৱে সেই স্থানৰ পৰা অন্তৰ্ধান হৈছিল। হিমালয় কন্যা উমাই মনৰ দুখত নিজ গৃহলৈ গমন কৰিছিল। কিছু সময় পাছত ৰতিয়ে চেতনা লাভ কৰি স্বামী কন্দৰ্পৰ ভস্ম হাতত লৈ বৰকৈ কান্দিছিল। তেওঁৰ কুন্দন ধ্বনিত সেই ঠাইৰ গছলতা পক্ষী ভ্ৰমৰ আদিৰ সকলোৱে দুখ প্ৰকাশ কৰিছিল। বায়ু কোনো দিশলৈ প্ৰভাৱিত হোৱা নাছিল। ৰতী দেৱী কান্দি কান্দি মই স্বামী অবিহনে এতিয়া কি কৰোঁ, কলৈ যাম? দেৱগণৰ আদেশ পালন কৰি মোৰ প্ৰিয়তমে মৃত্যুবৰণ কৰিলে। হে স্বামী, তুমি কলৈ গ'লা? তুমি মোক দেখা নিদিয়া কিয় বুলি বহু সময় বিলাপ কৰিছিল। তাৰ পাছত ৰতীয়ে ধৈৰ্য ধৰি নিজকে নিজে কৈছিল, মই কাক দুখ দিম? মোৰ ভাগ্যত যি আছে সেয়াই হ'ল। মই স্বামীৰ সং সুখ নাপাম বুলি বিধিয়ে মোৰ কপালত লিখিছে যেতিয়া, মই কেনেকৈ স্বামীৰ সং সুখ লাভ কৰিম? এই সংসাৰত সুখদাতা কোনো নাই, দুখদাতাও নিশ্চয় কোনো নাই। সকলো নিজৰ কৰ্মৰ ফল। মই আনক দুখ দিলে কি হ'ব? ৰতী দেৱী বিলাপ শুনি দেৱগণৰ মনত ভীষণ দুখ ভাৱ হৈছিল। তেওঁলোকে মহাদেৱৰ ওচৰলৈ গৈ স্তৱ কৰি কৈছিল, হে প্ৰভু, আপুনি আমাৰ কথা শুনক। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কামদেৱে তেনে কৰ্ম কৰা নাছিল। দুষ্ট তাৰকা অসুৰৰ দ্বাৰা উৎপীড়িত হৈ দেৱগণে কন্দৰ্পক তেনে কৰ্ম কৰিবলৈ আদেশ দিছিল। হে প্ৰভু, তাৰকা অসুৰে সকলো দেৱতা আৰু ত্ৰিলোকৰ সকলো প্ৰাণীকে বৰকৈ উৎপীড়িত কৰি আছে। তাৰকা অসুৰক আপোনাৰ পুত্ৰহে বধ কৰিব পাৰিব বুলি ব্ৰহ্মাদেৱে কৈছিল। আপুনি বহুকাল ধৰি ধ্যানমগ্ন হৈ আছে। আপোনাৰ ধ্যান ভংগ নহ'লে আমি কেনেকৈ আপোনাৰ আগত মনৰ দুখৰ কথা ব্যক্ত কৰিম? আপোনাৰ ধ্যান ভংগ কৰিবলৈ আমিয়ে কামদেৱক নিয়োগ কৰিছিলোঁ। তেওঁ ত্ৰিলোক কল্যাণ সাধনৰ বাবে আপোনাৰ ধ্যান ভংগ কৰিছিল। হে পৰম কৃপালু দেৱাদিদেৱ মহাদেৱ, আপুনি দয়া কৰি কামদেৱক পুনৰ জীৱিত কৰক। কামদেৱ ভস্ম হোৱাৰ পাছৰ পৰা ৰতীয়ে বৰকৈ বিলাপ কৰি আছে। স্বামী অবিহনে তেওঁ কেনেকৈ জীয়াই থাকিব প্ৰভু? দেৱগণে শিৱক প্ৰণাম কৰি স্তৱ কৰাত শিৱই কৈছিল, হে দেৱগণ, যি হ'বৰ আছিল হৈছে, তাক নিবাৰণ কৰা উপায় নাই। এই সময়ত কামদেৱক পুনৰ জীৱন দান কৰিব পৰা নহ'ব। তেওঁ দেহ ধাৰণ নকৰাকৈ ভ্ৰমি ফুৰিব লাগিব। দ্বাপৰ যুগত যেতিয়া প্ৰভু নাৰায়ণে মানৱ কৃষ্ণৰূপে জন্ম লাভ কৰিব, তেতিয়া তেওঁৰ পত্নী ৰুক্মিণীৰ গৰ্ভত কামদেৱে পুনৰ জন্ম লাভ কৰিব। সিমান দিনলৈ কামদেৱে অনংগৰূপে অৱস্থান কৰিব লাগিব। যেতিয়া কন্দৰ্পই ৰুক্মিণীৰ পুত্ৰৰূপে জন্ম লাভ কৰিব, তেতিয়া তেওঁৰ নাম হ'ব পদুম্ন। পদুম্ন জন্ম পোৱাৰ লগে লগে সম্বাসুৰে তেওঁক হৰণ কৰি সাগৰত পেলাই দিব যদিও তেওঁৰ মৃত্যু নহ'ব। সাগৰৰ মাজত এটা দ্বীপৰ নগৰত সম্বাসুৰ থাকিব। ৰতীয়ে সেই নগৰত বাস কৰিব। সেই নগৰত ৰতী আৰু কামদেৱৰ পুনৰ মিলন হ'ব। পদুম্নৰূপী কামদেৱে যথাসময়ত সম্বুৰাসুৰক বধ কৰি পুনৰ দ্বাৰকালৈ গমন কৰিব পাৰিব। কৃষ্ণৰ ইচ্ছাত যদুবংশ ধ্বংস হোৱাৰ পাছত ৰতী আৰু কামদেৱে পুনৰ দেৱলোকলৈ আহিব পাৰিব। তোমালোকে সেই সময়লৈকে অপেক্ষা কৰাগৈ। শিৱই তেনেদৰে কৈ অন্তৰ্ধান হৈছিল। দেৱগণে শিৱই কোৱা কথা ৰতীক জনাইছিল। ৰতীয়ে দেৱগণৰ কথামতে শিৱই কোৱা সাগৰৰ মাজৰ সেই নগৰত বাস কৰিছিল। কন্দৰ্পৰ দ্বাৰা দেৱগণৰ কাম নোহোৱাত দেৱগণে দুখ মনে নিজৰ স্থানলৈ গমন কৰিছিল। সপ্তম অধ্যায় সমাপ্ত।